একেবাৰে সহজ পদ্ধতিত 4-5 কেজি আমৰ আচাৰ বনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। গুড মৰ্ণিং এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মইহে ভিডিঅ'টো দিব পৰা নাছিলোঁ, বনোৱা কেইবাদিনো হ'ল বাৰু আচাৰখিনি। দেখিছেই নহয় আমখিনি দেখাত কিমান বেছি ধুনীয়া হৈছে। যদি এসপ্তাহমানৰ পিছত খাওঁ বুলি ভাবে একেবাৰে খাব পৰাই হৈ যাব। আৰু এইফালে হৈছে আমখিনি। মই গোটেই আমখিনি ভালদৰে ধুই মেলি ল'লোঁ। তাৰপিছত গোটেই আমখিনি দীঘল দীঘল পিচ কৰি কাটি ল'ম। যিহেতুকে আমখিনি বাঁহ ধৰাই নাছিলে, কুমলীয়া হৈ আছিল, সেইবাবে ভিতৰৰ গুটিটো উলিয়াই দিছোঁ। এইফালে গোটেই আমখিনি ভালদৰে কাটি মেলি ল'লোঁ। তাৰপিছত এয়া নিমখ দিছোঁ আৰু সৰহকৈ নিমখ দি ৰাতিটো ভিজাই ৰাখিব লাগিব, যাতে আমখিনিৰ মাজত নিমখটো সোমাই যায়। ভালদৰে নিমখখিনি সনাৰ পিছত এটা ৰাতিৰ কাৰণে ভালদৰে ঢাকন দি ৰাখি দিলোঁ। আৰু এয়া হৈছে পিছদিনা। এয়া দেখিছে নহয় কেনেকুৱা কোমল হৈ গৈছে আমখিনি, আৰু হালধীয়া এটা বৰণ উঠিছে আৰু নিমখটো সোমাই গৈছে আমখিনিৰ মাজত, কিন্তু দুই এডোখৰ সেউজীয়া হৈ থাকিল, যিহেতুকে আম সৰহ হয়, বাচনটো অকণমান সৰু হ'ল। আৰু এয়া তাৰ পিছদিনা মই আৰু এদিন ৰাখি দিলোঁ, যিহেতুকে বতৰটো পিছদিনা বেয়া আছিল কাৰণে। 2টা দিন ৰখাৰ পিছত এখন চালনী আৰু এখন ডলাত ৰ'দত উলিয়াই দিলোঁ। তাৰপিছত এতিয়া বনোৱাৰ প্ৰচেছ। আৰু এখন কেৰাহী লৈছোঁ, তাতে আধা বাতিমান বগা সৰিয়হ লৈছোঁ, আৰু আধা বাতিমান গোটা ধনিয়া লৈছোঁ, আৰু আধা বাতিমান লৈছোঁ পাঁচফোৰণ, আৰু আধা বাতিমান লৈছোঁ আজৱাইন। আধা বাতিতকৈ অকণমান কম হ'ব, জনি গুটি বুলিও ক'ব পাৰি। আৰু এয়া অকণমান লৈছোঁ চফ গুটি, আৰু অকণমান লৈছোঁ কেইটামান গোটা জালুক। আৰু ভালদৰে এইখিনি ভাজিম অকণমান মচমচীয়া হোৱালৈকে, আৰু বেছি ৰঙচুৱা কৰি নেপেলাব, তেতিয়া মছলাখিনি তিতিকি ভাৱ আহিব, দেৰি যাব। তাৰপিছত এখন প্লেটৰ সহায়ত উলিয়াই লৈছোঁ, অকণমান ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত মিহি কৰিম। তাৰপিছত একেখন কেৰাহীতে মছলাখিনি নমাই মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম কৰিব লাগিব। তেলখিনি গৰম হোৱাৰ পিছত শুকান জলকীয়া কেইটামান দুটা দুটা টুকুৰা কৰি দি দিছোঁ। আনফালে মছলাখিনিও ঠাণ্ডা হোৱাৰ পিছত মিক্সি গ্ৰাইণ্ডাৰত মিহি কৰি ল'ম। তাৰপিছত এটা ডাঙৰ বাচনত গোটেই মছলাখিনি উলিয়াই লৈছোঁ, আৰু তাৰপিছত দিছোঁ তাতে কেইটামান কালজিৰা, আৰু তাৰপিছত দিছোঁ হালধি, যিহেতুকে মই আগত দিয়া নাছিলোঁ, কিছুমানে হালধিটো আগতো দিয়ে। আৰু এইফালে কালাৰৰ কাৰণে দিছোঁ মই 4-5 চামুচমান ডাঙৰ চামুচেৰে কাশ্মীৰ মিৰ্চ। আৰু আপোনালোকে আচাৰ কিমানটো পৰিমাণৰ বনাইছে, আম যিমানটো পৰিমাণৰ সিমানটো পৰ্যায়ত দিব। আৰু এইফালে গৰম কৰা তেলখিনি গোটেই মছলাখিনিতে দি দিম, আৰু এতিয়া ভালদৰে মিহলি কৰি ল'ম। এতিয়া এই মছলাখিনিত গোটেই আমখিনি দি ভালদৰে মিহলাই ল'ম। তাৰপিছত কেইটামান ভোট জলকীয়া আছিলে সৰু সৰু টুকুৰা কৰি ৰ'দত দিয়া, সেইকেইটাও ইয়াতে দি ভালদৰে মিলাই ল'ম। একেবাৰে শেষত দিছোঁ ভিনেগাৰ, যিটোৱে আচাৰ কোনো কাৰণত বেয়া হ'বলৈ নিদিয়ে। মই ভিনেগাৰ আধা কাপমান দিছোঁ। এতিয়া ভালদৰে মিলাই ল'ম। গোটেইখিনি ভালদৰে মিহলাই লোৱাৰ পিছত 3-4 ঘণ্টাৰ কাৰণে এখন ঢাকন দি ভালদৰে ৰাখি দিম। 3-4 ঘণ্টা ৰখাৰ পিছত এয়া ঢাকন খুলিছোঁ। দেখিছে নহয় কালাৰটো কিমান বেছি ধুনীয়া হৈছে, আৰু আমখিনিও আচাৰখিনিও বহুত ধুনীয়াকৈ কোমল হৈ পৰিছে। আৰু এতিয়া আমি ধুনীয়াকৈ চিচাৰৰ বৈয়াম এটাত ভৰাই ল'ম। আৰু এনেকৈয়ে আমি গোটেইকেইটা বৈয়ামতে ভৰাই ল'লোঁ, আৰু অলপমান এক্সট্ৰাকৈ তেল গৰম কৰি ৰাখিছিলোঁ। গোটেইকেইটা বটলতে ওপৰৰ পৰা অলপ অলপকৈ তেল দি দিলোঁ।
এয়া ৰেডি হৈ গ'ল আজিৰ আমৰ আচাৰ। যদি আমি এনেধৰণে বনাই কেইবাবছৰলৈও সংৰক্ষণ কৰি ৰাখোঁ কেতিয়াও বেয়া নহয় আচাৰখিনি আৰু ভেঁকুৰাও চান্স নাথাকে। যদি আপোনালোকৰ পদ্ধতিটো ভাল লাগিলে তেনেহ'লে এবাৰ হ'লেও ট্ৰাই কৰি চাব। যদি মোৰ ভিডিঅ'বিলাক প্ৰথমবাৰ চাইছে তেনেহ'লে ন'টিফিকেশ্যনটো অল কৰি ল'ব, তেতিয়া মোৰ নতুন আহিবলগীয়া ভিডিঅ'বিলাক পাব। আজিলৈ আহিছোঁ।